পুৰণীয়া মন বান্ধিব পৰা হলে মই আপোনালোকক দেখুৱালো শুৱালকুছি মানে কি আপোনাৰ সাহিত্য সভাৰ যি আয়োজন চলি আছে। আমি আগৰ ভিডিঅ' এটা এৰিছিলো আপোনালোকৰ আগত, কিন্তু এতিয়া যিটো ভিডিঅ' এৰিব মানে ওলাইছো বা এৰিছো আপোনালোকৰ আগত, মানে কি কিছু অংশ মানে কি কাম হৈ গৈছে। তো মানে কি এইখিনি আপোনালোকক দেখুৱালো। এতিয়া বেলেগ যি আছে সেইখিনি আপোনালোকক দেখুৱাম, আৰু এইখিনি চাবৰ কাৰণে আহক আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। শুৱালকুছি সাহিত্য সভাৰ মানে যি আপোনাৰ আয়োজন চলি আছে, তাৰ কাৰণে আপোনাৰ নদীৰ পাৰত যোৱা যিটো ৰাস্তা আছে ন, সেই ৰাস্তাটো কি ধুনীয়াকৈ আপোনাৰ পকী কৰি বনাই দিছে। কিন্তু এইটোতো ভাবিছে যে একো নাই, বানপানী আহিব আৰু এইটো গুচি যাব। কিন্তু সাহিত্য সভাৰ কাৰণে মানে কি কিমানখিনি মানে ডেভেলপ কৰি আছে, এইটো মানে কি আপোনালোকক কি গম আপোনালোকে ভিডিঅ'টোত চাই কিনে গম পাইছে। চাওক আপোনাক কৈছিলোঁ মানে কি যেইটা আপোনাৰ 3টা হেলিকেড বনাইছিলে ন, এইকেইটা মানে সম্পূৰ্ণ হৈছেগৈ। সেইটো আমি চাই লওঁ, তাৰপিছত আমি বেলেগ মানে কি আপোনালোকক দেখুৱাম। মানে কি আৰু ৰাস্তাটো এইবিলাক বনাইছে, নদীৰ পাৰৰ যিটো ৰাস্তা, সেই ৰাস্তাটো আৰু নদীৰ পাৰত আপোনাৰ যিটো মানে বিশাল আপোনাৰ সি বনাইছে, হাত খুৱাই বনাইছে ন, এইটো দেখুৱাম আপোনালোকক। হেলিকপ্টাৰ পৰা এই 3খন মানে কি ফিল্ড বনাইছে আপোনাৰ। আমি ফিল্ডকেইখনৰ ওপৰত যাম,
ওপৰত যাই আপোনালোকক মানে তাত গাড়ী চলাব লগা মই ইয়াৰ ওপৰত এপাক মাৰিছোঁ গোটেই ৰাউণ্ডটো আপোনালোকে চাই লওক আমাৰ লগৰ এইজনো মানে পুৰা ঘূৰাই আছে দেই মানে কি হেলিকপ্টাৰ চলোৱা যেন লাগিছে আৰু আমাৰ মানে অলপ ফাল্টু কৰিছোঁ দেই আৰু এইখন আছে আমাৰ পথাৰৰ মাজেৰে এইখনত গুচি যাওঁ আৰু ন এতিয়া মই আপোনাৰ যিকেইটা হেলিকপ্টাৰ পৰা মানে কি আপোনাৰ ফিল্ড বনাইছে হেলমেট বনাইছে সেইকেইটাৰ ওপৰত আছোঁ বৰ্তমান এপাক গাড়ী চলাই আপোনালোকক দেখুৱালোঁ এতিয়া মানে কি আপোনালোকৰ অলপ দেখাই লৈছোঁ চাইডে কেনেকুৱা পৰিৱেশ চলাই আছে এইটো চাইডে মানে কাম কৰিয়ে আছে আপোনাৰ ডাম্পাৰ এইবিলাক কিবা কিবি লাগি আছে তাৰ মাজত কিন্তু আমি এটা কথাতে আমি বগৰী খাব যাম আপোনালোকক দেখুৱাম অলপ মানে কি ঘূৰিলোঁ ন বগৰী দুটামান খাই লওঁ শুৱালকুছিৰ বালিচত বগৰীও পায় ন এই বগৰীকেইটা খাই লওক ঠিক আছে ইয়াৰ পৰা আগবাঢ়ি যাওঁ এতিয়া প্ৰণৱ কি খবৰ ঢুকাইছে আমাৰ লগৰ ল'ৰা হয় মানে কি কাম কৰাটো বিশেষ মানে লাজৰ কথা নহয় দেই কষ্ট কৰা ল'ৰাজনে দেখুৱালো আপোনালোকক মানে কি কিছুমান ভিডিঅ' হয়তো পাইছে আপোনালোকে ভালনে সাহিত্য হোৱাৰ কাৰণে মানে পুৰা লাগি আছে ন কেনে লাগিছে নে কাম কৰি কিবা এটা মানে আমি যে বেলেগ ন মানে কি নিজৰ গাঁওখনৰ কাৰণে কিবা এটা কৰি আছে বা অসমবাসীৰ বুলি ক'লেও ভাল নহয় যিহেতু ভুল নহ'ব মানে কি অসম সাহিত্য হ'ব না ঠিক আছে হ'ব দিয়া পিছত লগ পাম পিছে এতিয়া আহোঁ মানে ৰাস্তা নাই কোনোফালে নুমাইছে চাওক বাইক আহিলোঁ এতিয়া আকৌ আপোনালোকক দেখাবলৈ যাম সাহিত্য সভাৰ কিছু আয়োজন ব'লা এতিয়া মানে কি মই ক'ত আছো সেইটো কথা আপোনালোকে চাগে গম পাইছে মানে কি পিছত যিবিলাক ডিজাইন আছে ন সেইবিলাক মানে কি ডিজাইন মানে কি সেইটো চাগে গম পাইছে যে মই শুৱালকুছি গাঁৱত আছো নহয় জানো এতিয়া মানে কি অলপ বহিছো বহি কিনে মানে কি আপোনাৰ ভালো লাগে ন ইমান এলেকা এটা ঘূৰাটো মানে কি বহুত টান সেইকাৰণে খোজকাঢ়ি হোৱা নাই বাইক লৈ গৈছো এইটো আমাৰ শুৱালকুছিৰে মানে কি যিহেতু বেপাৰী সন্থা মানে কি বনাইছে সেইখিনি মানে আপোনালোকক মানে এইটোৱে দেখুৱালো আৰু এই আমাৰ লগৰ কেইজনক দেখাই দিয়া পিছে অজয় তুমি যে চাব আহিছা কেনেকুৱা এটা মনত ভাৱ হৈছে তোমাৰ কেতিয়াবা চাই পাইছানে নিজৰ গাঁৱত কেনেকুৱা এটা মানে কি লাগিব ন প্ৰথমবাৰ হৈছে না ঠিক আছে পিছে অলপ আগৰ ফালে দেখুৱাই লওঁ আৰু এতিয়া মই আপোনালোকক কৈছিলোঁ যে আমি বগৰী খাব যাম মানে শুৱালকুছিৰ কিতাপ পালিচৰত মানে বগৰী পায় ন সেই বগৰীটো খাম খাই লৈ আকৌ আপোনালোকক ভিডিঅ'ৰ মাজলৈ লৈ যাম ঠিক আছে আপোনালোকক মই কৈছিলোঁ যে আমি ভিডিঅ'ৰ মাজে মাজে বগৰী খাম এতিয়া বগৰী খোৱা জেগাত আহি গৈছোঁ আপোনালোকক মই দেখাইছোঁ গছত বগৰী চাওক এইবিলাক গোটাই অগণন চাৰিও চাইডে বগৰী
এইটো চাইডে আমাৰ লগৰ কেইজন গোটা কেইজন আছে দেখুৱাইছো এতিয়া বগৰী খাম আপোনালোকক এটা মই বগৰী খাই দেখুৱাও হা এই এটা ভাল বগৰী এটা বাছি দেচোন মানে কি জানা মানে মই বিচাৰি পোৱা নাই মানে কি বেছি দেখিছো না মানে চকুটো মানে কোনটো খাওঁ কোনটো নাখাওঁ অধিক মাছত বগলী কণা হৈছোগে পাইছো এই জ্বলা নিমখ কিনে ক'ত গ'ল জ্বলা নিমখ নোহোৱাকে আপোনালোকৰ খাই দিছো আৰু আমি জ্বলা নিমখ ন এইটো টেঙা অলপ হাবি হা এই বান্দৰ নাই দিয়া দে বগৰী কেইটা আমি বান্দৰ এটা গাছত উঠিছে চাব নেকি গাই চাই নাই দিয়া দে বগৰী কেইটা আমি ঠিক আছে আমি বগৰীটো খাই লওঁ তাৰপিছত আপোনালোকক ভিডিঅ'ৰ মাজলৈ মানে সাহিত্য সভা যি আয়োজন চলি আছে এগেইন আপোনালোকক লৈ যাম মানে কিছু বহুত অংশ মানে কি আপোনালোকক হেৰি কৰাই নাই ইমান কষ্ট কৰি ভিডিঅ' বনাইছো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে কাষতে থাকা বেলেগ কোনটো দবাই দিব এইটো আপোনাৰ গেটটো বনাইছে মাকটো বনাইছে যিহেতু শুৱালকুছিত হৈছে ন তো মানে কি শুৱালকুছিৰ আপোনাৰ চিন এটা মানে কি আমাৰ গেটটোত ফুটাই তুলিছে এতিয়া আমি বেলেগ ফিল্ডলৈ যাওঁ আপোনালোকক দেখুৱাবলৈ বহুত বাকী আছে আহক তেতিয়াহ'লে আগবাঢ়ি যাওঁ এতিয়া আমি গ্ৰন্থমেলাৰ ভিতৰৰ পৰা ওলাই গ'লোঁ এতিয়া আমি যাম আপোনাৰ গান্ধী পাৰ্কৰ কাষেৰে যোৱা ৰাস্তাৰ পৰা যাম ক'ত কি হৈছে আপোনালোকক দেখুৱাম বাৰু ওলাই যাওঁ আপোনালোকৰ ভিডিঅ'টো চাই এটা লক্ষ্য কৰিছে সাহিত্য সভা নহওঁতে কিমান মানুহৰ ভিৰ দেখা পাইছে আপোনালোকে মানে এইটো আপোনালোকৰ ভিডিঅ' চাই ৰাস্তাবিলাক যদি পকা কৰিব এইবিলাকো মানুহ কিমান মানুহ এইবিলাক চাব আহিছে টিউশ্যনৰ পৰা ল'ৰা ছোৱালীবিলাকো আহিব এতিয়া আহিলোঁ আৰু এটা স্পেচ কৰিব গ'লে কিমান ধুনীয়া পৰিৱেশ বনাইছে চাওঁ বনাইছে নহয় জানো মানুহে ক'ব যে আচল ঘৰ কিন্তু আচল ঘৰ নহয় দেই এইটো মানে কি আপোনাৰ পাইপতেৰে বনোৱা আৰু এইখন ষ্টেজ বনাইছে সৰু মানে এইটো 3 নম্বৰ ষ্টেজ দেখুৱাল আপোনালোকক আৰু এইবিলাক বনাই আছে ইয়াতে কিবা কিবি চলিব আপোনালোকক চাই থাকিলে নহ'ব ভিডিঅ'ত আহিবও লাগিব শুৱালকুছি যিটো সাহিত্য অসম সাহিত্য সভা চলি আছে এতিয়া বলক আমি ইয়াৰ পৰা ওলাই যাওঁ বলক এটাই মোৰ মানে কি প্ৰশ্ন ইমান মানুহ আহি আছে চাবৰ কাৰণে এখন ষ্টেজ বনাই আছে আপোনাৰ গোটাইখিনি ফিল আপোনাৰ বলক এই আমাৰ লগৰ কেইজনে এই দুজন যাই আছে আগত কিবা মিটিং কৰিছিল অলপ আন্ধাৰ হ'লেও আপোনালোকক মানে গোটেইখিনি যিহেতু দেখাম বুলি কৈছোঁ গোটেইখিনি পৰিৱেশ দেখাইছোঁ ইয়াৰ পৰা ওলাই আমি বেলেগ ফিল্ডলৈ যাম এতিয়া এই সৰুখন আগৰখন আপোনালোকক দেখাইছিলোঁ এইয়া পৰিৱেশ কি বনাইছে সেই ঘৰ বনাইছে কিবা বনাইছে ন এইবিলাক চাবলৈ যাওঁ এতিয়া বহুত দিনৰ ঘৰ গাঁৱলীয়া পৰিৱেশ চামগে আমি দেই খেতিঘৰ মানে কি ধুনীয়াকৈ বাঁহৰ বেৰা দিছে আপোনাৰ কাম চলি আছে ঘৰৰ কাঠিবিলাক মুচিও দিছে আকৌ দেখিছে কাম কৰি আছে এইটো পাকঘৰ বনাইছে এইবিলাক বনাই আছে লেট্ৰিন আনিছেগে প্ৰাইভেট ন আনিব লাগিব এবাৰ মাৰিলো আপোনাৰ লগৰ বলক এতিয়া আমি যাম আপোনালোকৰ যিটো আপোনাৰ বাণিজ্য মেলা আনন্দ মেলা আমি যিটো আপোনাৰ পাগলা গাড়ী কওঁ বা গাড়ী ঘোঁৰা এইবিলাক কওঁ এইবিলাক আহিছে এইবিলাক আপোনালোকক দেখুৱাম এই সৰু দেখিছে আগৰ ফালে সেইখন ফিল্ড এৰি আৰু নেক্সট ফিল্ড এখনত যাব লাগিব আমি
তেতিয়া আমি সেইখিনি বস্তু পাম। আহক তালৈকে যাওঁ। এয়া আমি সোমালো আমাৰ হাইস্কুল ফিল্ডত। এইবিলাক চব দোকানৰ কাৰণে বনাইছে। আগত চাই আপোনালোকে চাগে বহুত ভাল পাইছে, মানে কি আগতে আমি যেনেকুৱা বনাইছিলোঁ সেইটো ভিডিঅ'ত মানে কি আপোনাৰ বাঁহৰ খুঁটাবিলাক দেখা পাইছোঁ কাৰোবাৰ এতিয়া আৰু কিছু কাম আগবাঢ়ি গ'ল। সেইকাৰণে আমি ভিডিঅ'টো আজি মানে আপোনালোকৰ আগত মানে কি এই বৰ বাবে আমি ভিডিঅ'টো কৰিলোঁ। এখন ষ্টেজ এখন বনাই আছে, এইটো প্ৰগ্ৰেম নকৰোঁ মানে টোটেল আপোনালোকক মই কওঁ আপোনাৰ মানে 6খনমান ষ্টেজ বনাইছে মানে কি প্ৰগ্ৰেমৰ কাৰণে। ইমান বনাইছে। এতিয়া আমি যাম বাণিজ্য মেলাত। অলপ বাণিজ্য মেলা কেনেকুৱা কি বনাই আছে আমি চাই লওঁ ন। এই বাণিজ্য মেলাৰ ভিতৰে সোমালোঁ আমি। এইবিলাক দোকান বনাইছে আৰু আপোনালোক আপোনাৰ এই ৰেলগাড়ী আহিছে নেকি? এইটো ৰেলগাড়ী ন? এয়া ৰেলগাড়ী দেখুৱাইছিলোঁ আপোনালোকক। সৰু বাচ্ছাবিলাক আহিবা, আপোনালোকে লৈ আহিব আছে ন। আৰু এইটো চলি আছে আমাৰ আনন্দ মেলাৰ কাম চলি আছে। আনন্দ মেলাৰ মানে কি আপোনাৰ ফিটিং চলি আছে আৰু প্ৰতিটো বস্তু নতুনত্ব কৰি আপোনালোক দেখা হৈ থাকিব। ইয়াতো মানে ক'ব গ'লে আমি চাব লগা মেইন বস্তুখিনি ইয়াতে আছে নহয় জানো, মানে উঠিব লগা, চাব লগা, এনজয় কৰিব লগা। আপোনালোকৰ এই সৰু তাত আহিছে আপোনাৰ গাড়ী ঘূৰা, বাইক ঘূৰোৱা। এইটো এটা আনন্দ মেলাৰ কিছু বস্তু হৈছে। এইটো পাগলা গাড়ীৰ বস্তুবিলাকে গৈছে, পাগলা গাড়ী বুলি কয় মানে কি উঠিলে মাথাটো ঘূৰাই কেনে উল্টা লগাই দিয়ে পাগলা গাড়ী বস্তু আমি। আহিছে মানে কি এই বস্তু আনিছে চাই আৰু ওচৰৰ পৰা নহয় জানো। এই গাড়ী ঘূৰোৱা এইটো বাইক ঘূৰোৱা, 4 চকা ঘূৰোৱা, গোটাইখিনি ঘূৰোৱা। আপোনালোকক আঁচুবিলাক বনাই আছে। ওলাই ইয়াৰ পৰা ওলাই যাওঁ। ইয়াৰ মাজতো আকৌ দোকান আছে আপোনাৰ মনোহাৰী হওক বা কিবা তেনেকুৱা ধৰণৰ দোকান হ'ব। এই গলিৰ ভিতৰত সোমাই যাব ব'লা, দেখুৱাই লওক ইয়াৰ পৰা। মজা। ইয়াত দেখি কিনে মই আপোনালোকৰ এতিয়া এটা কথা কম। এই কথাখিনি আপোনালোকে শুনিব কি কম, আৰু এখন দোকানৰ ভিতৰে সোমাই যায় কম দেই। কিন্তু আপোনালোকক আমি দেখুৱালো মানে কি সাহিত্য সভাৰ যিখিনি আয়োজন চলি আছে তাত দেখুৱালো। আমি এতিয়া আপোনাৰ বাণিজ্য মেলাৰ ভিতৰত আছো। পাগলা গাড়ী, ৰেলগাড়ী, আমাৰ ডাঙৰ বিলাকৰ কাৰণে, ছোৱালী বিলাকে বেছি ভাল পায় আনন্দ মেলা। আৰু আপোনাৰ যোনটো তৰা বুলি কয় সেইটো আহিব চাগে, মানে কি দেখা পাইছো। হয়তো আপোনালোকক দেখুৱাইছো, আপোনালোকে চাই ল'ব ভিডিঅ'টো চোৱা নাই যদি এবাৰ পিছলৈ যায়, আগলৈ যাই কিনে আকৌ চাই ল'ব। আজি মানে কি আমাৰ লোক বহুত আহিছো, এবাৰ দেখুৱাই দিয়াচোন। এয়া আছে অজয়, এয়া হীৰক, আৰু নয়নে কিবা এটা কথা কম বুলি কৈছিলে। এই হৰণ বজাই কিনে কথাটো কৈছে দেই আপোনালোকৰ, মানে মুখেৰে কথা কব নোৱাৰে চাগে সি। ঠিক আছে। এই দীপ পিছফালে দেখুৱাই দিয়াচোন। একদম লং কিমানখন দোকান আছে ইয়াত চাগে আপোনাৰ 100খনৰ ওপৰত দোকান আছে। মানে কি কম, শুৱালকুছি সাহিত্য সভা, শুৱালকুছি সাহিত্য সভা নহয়, অসম সাহিত্য সভা আমি কেতিয়াও দেখি পোৱা নাছিলো। আজি আপোনালোকেও চাব। আমাৰ জৰিয়তে যিবিলাক মানে বাহিৰত আছে তেওঁলোকে চাব নাপালে আমি আমাৰ জৰিয়তে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু পাৰিলে মানে কাষত থকা এই ঘণ্টা বুলি যে কয় গোটাইখিনি একেবাৰে বজাই থৈ দিব আপোনালোকে। মানে কিহৰ কাৰণে কৈছো জানে, মানে অসম সাহিত্য সভা যিটো শুৱালকুছিত হৈছে ন, এই শুৱালকুছি সাহিত্য সভাটো মানে কি আমি পাৰ্ট কৰো। শুৱালকুছি সাহিত্য সভাৰ গোটেইখিনি বস্তু আমি আপোনালোকৰ আগত এৰি দিম, আৰু সেইখিনি চাবৰ কাৰণে আপোনালোকে ঘণ্টাটো টং টঙাই বজাই দিব পুৰা। আৰু এই ৰঙা যে সেইটো আছে ছাবস্ক্ৰাইব বুলি কয় ন, সেইটো টিপি দিব, মানে গোটেইখিনি বস্তু আপোনালোকৰ তাতে যাই থাকিব। আপোনালোকে ঘৰত বহিবও চাব পাৰিব, আৰু যিসকলে মানে কি ঘৰত বহি নাথাকে তেওঁলোকে আহিব শুৱালকুছি চাব। হয়তো তেওঁলোকে আমাক দেখিলে
তেওঁলোকৰ লগতে ভিডিঅ' এটা বনাই দিব পাৰিম না আহিব আপোনালোকে চাব বিশেষ বেছি নকওঁ আজি দেখুৱালো আৰু হয়তো আমি 2-3 দিন পিছত আকৌ এটি ভিডিঅ' মানে কি আপোনালোকৰ আগত এৰিম মানে কি এইটো বহুত বাকী আছে ন মানে কি হ'বৰ কাৰণে সেইখিনি চাবৰ কাৰণে আপোনালোকে সাহায্য হৈ থাকিব আৰু আজি এইখিনি কৈ কিনে আমি বাপদন চেনেলৰ পৰা আজি মই পলাশ বিদায় মাগিছো